আমাৰ জীৱনলৈ সেই অমানিশা নামি নাহক। আমি তাৰ বাবে ভগৱন্তৰ চৰণ সেৱা কৰিছোঁ, কিন্তু সেৱা কৰিলেতো নহ'ব, আমি কৰ্মবিলাকতো কৰি যাব লাগিব। নহ'লে কপিল মুনিয়ে হাজাৰ হাজাৰ বছৰ আগতে লিখা দ্বিতীয় স্কন্ধ ভাগৱতৰ কথাকেইটা কিয় লিখি থৈ গ'ল তেতিয়াহ'লে? কি কৈছে? মা মনত ৰাখিবা, বোলে কি পুহিবে নোৱাৰ বুঢ়া, খাইবা এভুকি কাৰণে বুঢ়া মৰিকে নযাৱ। সেই বুঢ়া বোলে পোহপাল দিব নোৱাৰা হ'লে মৰিয়ে নাযাওঁ কেলে? এই বুলি দৰ্পবাণী ভুলে বহুতক, অন্নমুঠি দেওঁতে বোলে বুঢ়া মৰ। আজিৰ দৰে আধ্যাত্মিক অনুষ্ঠানলৈ যদি আলোচনা চক্ৰলৈ আমাৰ সতি সন্তানসকলক বেজবৰুৱাদেৱেও কৈছে কথাটো, যে দেউতা দীননাথ বেজবৰুৱাই মোৰ যদি ল'ৰালি কালতেই তাল বজাবলৈ কীৰ্তন দশম ঘোষা প্ৰণালী পাঠ কৰিবলৈ যদি নিশিকালেহেঁতেন, আজি অকণমান বোলে বেজীৰ আগত অহা কণ মাটিৰ দৰে আমি বোলে নিজকে চিনাকি দিব নোৱাৰিলোহেঁতেন। গতিকে এই কথাখিনি প্ৰহ্লাদৰ মূল দৰ্শনটোৱে সেইটো, কি দেউতাকক তৰি যোৱাৰ উপায় দেখুৱাইছে। ভগৱন্ত নৃসিংহবাৰীক কৈছে, হে জনাৰ্দন, পাৱে মাগো এক বৰ, তুমি প্ৰভু জগত ঈশ্বৰ, এ ৰাম তোমাক নিদিলে পিতৃ মোৰ, তাক প্ৰভু কৰিবা নিবাৰণ। মোৰ দেউতাই কিন্তু তোমাক, হে জনাৰ্দন, বহুত কিন্তু তোমাক অপমান কৰিলে। লগে লগে নাৰায়ণে কি কৈছে, যে প্ৰহ্লাদ তাৰ কাৰণে তই চিন্তা কৰিব নালাগে, তই হেনো পুত্ৰ ভৰিলি যাৰ, 21 পুৰুষ উদ্ধাৰিলি তাৰ। গতিকে দেউতা এই পুৰুষে অতীতৰ 7 পুৰুষ আৰু ভৱিষ্যতৰ 14 পুৰুষ, মুঠতে 21 পুৰুষ তোৰ দৰে ভকতৰ দৰে ভকতে উদ্ধাৰ কৰিব পাৰে। দেউতা এই পুৰুষতে সোমাই গৈছে, তই চিন্তা কৰিব নালাগে। চব ভকতে ভগৱন্তক ভক্তিহে কৰিব লাগে। কিমানখিনি কি হৈ যায় তাৰমানে। সেইকাৰণে কৃষ্ণ গোসাঁই আপোনাৰ 4ৰ্থ স্কন্ধ ভাগৱতত স্পষ্ট কৰি দিলে, মোক কোনে কেনেকে পাব, ভকতীয়েহে পালে মোক জানিবা নিশ্চয়, আন প্ৰকাৰন্তে মোৰ পথ নেপাৱই। মইহে জীৱন আত্মা সমস্ত লোকৰ, মইহে ব্যাপী আছো বাহ্য অভ্যন্তৰ, হেন মোক নাপাৱে, অন্য কোনো নীতি নিয়মৰ বোলে মোক নাপাব, একমাত্ৰ ভকতীৰ বাৰে। মনুষ্য শৰীৰটো অতিকে শোভন, অন্য কোনো জীৱই বোলে মোক ঘটনা কৰিব নোৱাৰে মানুহৰ বাৰে। মনুষ্য শৰীৰটো অতিকে শোভন, জ্ঞান বিজ্ঞান আত হুৱে উত্তপন। মনুষ্য দেহাটো বোলে এনেকুৱা, তাত জ্ঞান বিজ্ঞানৰ সৃষ্টি হয়। হেন শৰীৰ অকপাই নকৰে ভকতি, অনেক জন্মক লাগি যায় অধুগতি। এই মহান মানৱ দেহ পাই 24 তত্ত্বযুক্ত দেহ পাই যদি আমি ভগৱন্তক নভজো, তেতিয়াহ'লে সঁচাকেই তাৰমানে আকৌ আমি তৌতিনত লতালে ঘূৰি যাব লাগিব। বাৰু কিবা